তো এতিয়া ৰাতি বাজিছে 8টা আৰু বৰ্তমান আছোঁ চেলুনত। নিপু বোলে চুলিকেইডাল কাটি লয় আৰু কাটি হ'লে গা পা ধুই কৰি আমি যাম বৰদোৱা থানত, মানে হোলী ন তাত মেলা, তো তালৈ যাম। তো আহি গ'লোঁ দিয়ক, প্ৰায় 10টা মানে বাজি গ'ল আৰু বহুত দেৰি হৈছে আৰু কেতিয়া পামগৈ ঠিক নাই, কাৰণ বহুত দেৰি হ'লতো। আৰু সিফালে আমাৰ লগৰ এজন ৰখি আছে আৰু তেওঁৱে আজি মানে আমাক গোটেইখিনি দেখাব আৰু ঘূৰাব কৰিব। তো ব'লক, ভিডিঅ'টো পূৰা মজাদাৰ হ'ব গৈ আছে, অকণো স্কিপ নকৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে নাযায় মানে তেওঁলোকে এনজয় কৰিব পাৰিব আৰু ভিডিঅ'টো সহযোগে, তো চাই থাকক। বৰদোৱা থানলৈ গোটেই জাৰ্ণিটো চাই থাকক, সকলোবোৰ দেখাম। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। ফাইনেলি আহি পাই গ'লোঁ। এওঁ ঘৰলৈকে আহিছিলোঁ আজি, আৰু এওঁ ঘৰ মানে বৰদোৱা থানৰ লগতে ন, বৰদোৱা থানৰ লগতে। নমস্কাৰ। এওঁৰ নাম বসন্ত ডেকা আৰু এওঁৰ ঘৰলৈকে আহিছিলোঁ। আজি নিপু মই আহিছিলোঁ আৰু এওঁ আজি আমাক গোটেই মেলাখন দেখালে আৰু কি দেখালে, কি মানে কিছুমান চল লৈছোঁ আপোনালোকে দেখাব লৈছোঁ। তো গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকক, তো অৰিজিনেল মজাটো পাব আৰু অকণ স্কিপ নকৰিব, গোটেই ভিডিঅ'টো চাওক। তো এনেকৈ পূজা বেলা হ'লে মানে টেটটোৱে মেইন আৰু টেটত থাকিবই লাগিব আৰু বোৱা কাৰণে দিয়ক মোৰ লগতে থাকি আছে দীঘল গৈ চাওক। এতিয়াও আমি গৈ পেলাই মেইন জেগা পোৱাগৈ নাই, এতিয়াও অলপ দূৰ আছে, গেটেও তাত আছে। তাতে চাওক কিমান মানুহ, আৰু আজি হৈছে আৰু কাইলৈ মানে পৰহি আৰু মানুহ হ'ব, তেতিয়া চাব আৰু কিমান ভিৰ হয়। মানে পূৰা দূৰৰ পৰা মানুহ সেইটো এইবিলাক দোকান পোহাৰবিলাক ইয়াৰ পৰা এতিয়া ষ্টাৰ্ট কৰি দিছে তালৈকে। আৰু চাওক মানুহ চাওক, মানুহ আমি আহি গ'লো মেলা। আমি বৰদোৱা মেলা দেখিছে, দোকানেই দোকান, বহুত দোকান। দিল্লী কোম্পানী, দিল্লী ভাল দোকানত আহিছো আৰু অলপ আগত গৈ পেলাই কি পাম, আমি বৰদোৱা নামঘৰটো পাই যাম। গেটটো পাম, ধৰা গেটটো পাই আমিতো ধুতি পাঞ্জাবী নিহা নাই ন, গামোচা চামোচা লৈ অহা নাই ন, একো পিন্ধা নাই। যিটো গেট যে আছে, গেটটো মাজলৈ যাব নিদিয়ে, চাইডতে যাব লাগিব। এইটো ভকতৰ নিয়ম, ধৰা ধুতি পিন্ধাখিনি মাজত যাব, নিপিন্ধাখিনি চাইডত যাব। তো এনেকৈ গৈ থাকিব। এতিয়া আমি গৈ আছো, ক'ত গৈ আছো? থানৰ ভিতৰত, মানে ভিতৰলৈ গৈ আছো। আৰু ইয়াত ভালকৈ দেই, এইবাৰে বহুত মানুহতো হেৰালে আৰু বিচাৰি নাপায়, সদায় মোবাইল থকা মানুহে পাব। আৰু আপোনালোকে যদি সৰু পোৱালি ছোৱালী লৈ আহে কয় ন, তো ভালকৈ হাতত ধৰি আহিব। হেৰালে বিচাৰা মানে বহুত মুস্কিল হ'ব, নাপায়। তো আৰু মানি পাইছে সেইবিলাক বস্তু লগত ভালকৈ ৰাখিব। তো বহুত ভিৰটো চাওক, কেৱল মানুহেই। আমি আহি পাইছো গেটৰ ওচৰত। বন্ধু মোৰ লগত আৰু আহি পেলাই এয়া আমাৰ পবিত্ৰ মোৰ বন্ধু হয়। এয়া আমি আহি আছো, পুৰা ভিৰৰ মাজত আহি আছো। মোৰ ঘৰ ইয়াতে হয়, মই আহি আছো। আমি একেলগে মানুহে বহুত মানুহ। তাৰ পাছত আহে আমি গেট পাইছোহি, গেটখন পাই গ'লোহি। ষ্টেণ্ডটো পাহৰি থাকিলোঁ। আচলতে আজি কষ্ট আছে ভিডিঅ' বনোৱাটো, মানে ঘূৰি দিয়া আকৌ। মেইন গেটটো পাই গ'লো। এতিয়া গেটটো আৰু মেইন গেট পাৰ হৈ আহিলোঁ আৰু এয়া চাওক ভিতৰ ভাগ।
আৰু মন্দিৰ নামঘৰবিলাকৰ মানে ভিতৰৰ ভাগ দেখাব নোৱাৰিম আৰু বাহিৰৰ পৰাই দেখাব লাগিব। বাহিৰ বস্তু মানে বাহিৰত যি আছে বেলেগ চব দেখাব পাৰিম, খালি মানে এই ভিতৰত যাব নোৱাৰিম। তো নালাগে দে ভিতৰত যোৱা, বাহিৰৰ পৰাই দেখাম আৰু আমিও বাহিৰতে ঘূৰিব লাগিব আৰু আমি নামঘৰৰ ভিতৰত মানে বান্দৰীৰ ভিতৰত আহি গৈছো। আজি দ্বিতীয় দিন কাৰ্যসূচী চলি আছে। আমাৰ দেখিছে গান গাই আছে আৰু আপোনালোকক দেখাইছো বাকী জেগাখিনি। নামঘৰৰ ভিতৰত সোমাব বৰ্তমান নোৱাৰিম, বহুত ভিৰ তাতে আমি ধুতি চুটি পিন্ধি অহা নাই ন, হয় নে নহয়? চেঞ্জ কৰিব লাগিব, কিন্তু আমি এতিয়া চেঞ্জ কৰা অৱস্থাত নাইকিয়া। বেলেগ একো কথা ক'ব ন, আপোনালোকে মানুহ চাওক। তো এতিয়া আমি আহি আছোঁ মানে আকাশী গংগাৰ ফালে, এইফালে গংগাপাৰৰ ফালে, আৰু এইটো গেট পাৰ হৈ আৰু যিমান মানুহ থাকে মানে বেছিভাগ মানুহ ইফালেই হয়, কাৰণ ইফালে ভাত চাত বনাই কৰি খায়তো। আৰু এইটো হৈছে নেমিয়া ক্ষেত্ৰ, আৰু মানে জানিব পৰা মতে মানে ইয়াতে যিমান সভা চভা হৈছিলে মানে ইয়াতে পাতিছিলে, আৰু ময়ো বেছিভাগ নাজানোতো। আৰু এইফালে চব বনাই কৰি আছে মানুহে খোৱা। আৰু এইটো আগত দেখিছোঁ যে এইটো এটা হৈছে মানে বিনামূলীয়া স্বাস্থ্য মানে চিকিৎসা কৰা, আৰু মানে আপোনালোকৰ যদি তাত গৈ থাকোঁতে যদি আপোনাৰ হঠাৎ যদি মানে কিবা হৈ যায় বা চিন্তা কৰিব নালাগে, ইয়াতে কিবা দেখাব পাৰিব, পেটৰ হওক অসুখ হওক বা কিবা হ'লে মাথা বিষাইছে কিবা মানে চব দেখাব পাৰিব। আৰু এইটো হৈছে প্ৰেছৰ, তাৰপিছত আৰু এনেকৈ আৰু সেইফালে হৈছে এইটো স্বাস্থ্য কি মানে আপোনালোকে দূৰ দূৰণিৰ পৰা যিমান মানুহ আহে ন, তাতে মানে আহি পেলাই থাকিব পাৰিব, আৰু সেইটো সুবিধা কৰি দিয়া হৈছে। আপোনালোকে জিৰাব খটাব পাৰিব ধুনীয়াকৈ, সেইফাললৈকে আহিলেও জিৰাব। গংগাপাৰত গৈ আছো, এই চাই লওক বিশ্ৰাম গৃহ হয়। ইয়াত ধৰক বহুত দূৰৰ পৰা দূৰণিৰ পৰা মানুহ আহে ন, তেওঁলোকৰ বাবে ইয়াত বিশ্ৰাম কৰাৰ বাবে মানে থকা ব্যৱস্থাটো কৰা হৈছে। থকা খোৱা ব্যৱস্থাটো মানে ইয়াতে কৰি দিছে, আৰু খোৱা খোৱা ব্যৱস্থাও আছে। আপুনি আহিব, বৰদোৱা স্থানটো চবেই চিনি পায় ন, আপোনালোকে আহিব চাব পাৰিব, আৰু এইফালে পৰা মানে বনোৱা খোৱা কৰিব পাৰে, আৰু এইফালে আপোনালোকে আৰাম ধৰক আজি ভাওনা আছে, ভাওনা চাব পাৰিব। 5 দিন 5 ৰাতি ভাওনাই হ'ব, 5 দিন 5 ৰাতি এতিয়া বৰ্তমান বৰগীত চলি আছে, আৰু অলপ পিছত এই নামৰ প্ৰতিযোগিতা হ'ব। 11 বজাৰ পৰা ভাওনাখন ষ্টাৰ্ট হ'ব। 5 দিন 5 ৰাতি ভাওনা হ'ব, আপোনালোকে চাব, ধুনীয়া লাগিব। আৰু 5 দিন 5 ৰাতি ভাওনা হোৱাৰ আগত আপোনালোকে বৰগীত চলি আছে, বৰগীত চাওক। টাইমত দিয়া, কাইলৈ ৰাধাক বিয়া কৰি আনিব। সাংস্কৃতিক সন্ধিয়া হৈ আছে ন, সংস্কৃতৰ মানে অনুষ্ঠানটো হৈ আছে, বৌদ্ধদেৱা পৰিচালনা সমিতি। বেছি কিলো নেদেখাওঁ, অকণমান দেখাই দিম ন। তো এতিয়া আমি আহি গ'লোঁ গংগাপাৰৰ ফালে, আৰু ইয়াত মানে ভাত চাত বনাই কৰি খায়তো, সেইকাৰণে মানে এইফালে বেছি মানুহ হয়। চ' সেইকাৰণে জেগা কম থাকে মানুহ ভাত বনাবলৈ। আৰু এই পুখুৰীটো চাওক, এই পুখুৰীটো মানে দিনত ভাল লাগে, ৰাতি বেছি ভাল লাগিছে মানে লাইটিঙৰ কাৰণে, আৰু দিনত ভাল লাগে মানে এই মাছ চাছ দেখা পায়তো। আৰু এইফালে বেছি নাযাওঁগৈ, বহুত ভিৰটো বহুত দেৰি লাগি যাব। আৰু এইফালে নামত মানে পাৰ্টি আহিছে, নাম গাই আছে বোলে। চ' আপোনালোকৰ নামকে অলপমান দেখাওঁগৈ ব'লক, নাম চাওক। দেখিছে নামনি পাতি, তুমি নামনি পাতিটো দেখুৱাই দিয়া। মানে কিহৰ কাৰণে নামটো পাতিছে? ধৰা আজি ধৰা বৰ্তদেৱা না, শ্ৰীমন্ত শংকৰদেৱে লিখি থৈ যোৱা যিখন ভাগৱত পাঠত শ্ৰীকৃষ্ণৰ মূৰত আজি ক্ষীৰত কেন্দ্ৰ দিয়া হয়। এই ক্ষীৰত কেন্দ্ৰ দিব, আমাৰ দৌল যাত্ৰা হ'ব কাইলৈ মৰ্ণিং। ধৰা গোটেই আমাৰ বৰদোৱা থানখন ঘূৰিব, আমাৰ তাৰ ৰাধাক বিয়া কৰি বিয়া পাতি আনিব তাৰ পৰা। সেইকাৰণে মানে আজি মানে ধৰা আমাৰ
বিয়া যেনে বিয়া হয় তেনেকৈ আজি বিয়া মানে ধৰক পাৰ্টি আৰু যেনেকৈ আমাৰ বিয়াত মাছ মাংস দিয়ে তেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ বিয়া আজি প্ৰসাদ উলিয়াব। নামটো নালাগে আপোনালোকে। তো এতিয়া গম পালে আপোনালোকে মানে কিহৰ কাৰণে হৈ আছে, আৰু মই নিজে ক'বলৈ গ'লেতো মইতো ইমান নাজানোৱেই ইমান নাজানো মানে কি একেবাৰে নাজানোৱেই আৰু। তো তেওঁৰ পৰাই সকলো জানি আছোঁ। তো আমাৰ নামঘৰ মানে দ্বিতীয় নামঘৰ ধৰক নাম কীৰ্তনঘৰ আমাৰ তাত আছে। সেইটো ধৰক যোৱাকালি শ্ৰীকৃষ্ণ মঠ যি বিয়াখন হৈ গৈছিলে সেই বিয়াখনৰ বৰ্তমান মানে এতিয়া পাৰ্টি অলপ আগত কৈ গৈছিল নেকি ন পাৰ্টি নাম চলি আছে বৰ্তমান। এটা দিহানামৰ প্ৰতিযোগিতা বহিছে, তাত এটা বহিছে ধৰক ইয়াত এটা আৰু কিমান কি আৰু এইটো এটা চাকৰামতি পাৰ্টি আৰম্ভ কৰাই নাই, আৰু মানে কি গাই হ'লেও চাগে গম নাপাওঁ ন। তো এনেকৈ নাম চাম গাই আহি কৰি লগ পালোঁ এওঁলোকক, আৰু এওঁলোকৰ লগতে অলপমান ফূৰ্তি ফাৰ্তা কৰিলোঁ, নাম চাম গাই কৰি কিমান যে ভাল লাগিল মনটো। আপোনালোকেও এওঁলোকৰ লগতে অকণমান নাম গাবলৈ চেষ্টা কৰিবচোন, কিমান যে ভাল লাগে মনটো। আৰু একেবাৰে গুৰুত্ব নিদিয়াকৈ নাথাকিব, এওঁলোকক অলপমান হ'লেও গুৰুত্ব দিব বা কিবা দি কৰিব পাৰিলে সহায়ো কৰিব পাৰে, সেইটো আপোনালোকৰ কথা। আৰু এনেই এওঁলোকৰ লগত নাম চাম এবাৰ গাই চাব বা ফূৰ্তি কৰি চাব, কিমান ভাল লাগে মনটো। আৰু এনেকৈ আমিও অলপমান গালোঁ তেওঁলোকৰ লগতে নাম। আপোনালোকে দিয়ক আমাৰ নামতে আমি সহযোগ কৰিম, তো এনেকৈ আমি নাম চাম গাই থাকিলোঁ বহুত দেৰিলৈকে, আৰু বহুত ৰাতিও হ'ল, আৰু আমিও যাব লাগে ঘৰলৈ, আৰু মানে বহুত দেৰি হ'লতো। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ দিয়ক। তো আজি ইমানেই আছিলে ভিডিঅ'টো, কিমান ভাল পালে নাজানো। তো এতিয়া আমি ৰাতি কমেও 1:30মান বাজিছে, এতিয়া আমি ঘৰত গৈ আছোঁ ডাইৰেক্ট। এতিয়া বৰদোৱাৰ পৰা ডাইৰেক্ট নগাঁও মানে আমাৰ নগাঁও টাউনৰ বৰভেটিলৈ যাম, আমাৰ য'ত ঘৰ তালৈ গৈ আছোঁ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, আৰু ভিডিঅ'টো কিমান ভাল পালে নাজানো, তো দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। তো লাইক শ্বেয়াৰ কৰি দিব, লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই আৰু গুড নাইট। আপোনালোকৰ কাৰণে দিনো হ'ব পাৰে ৰাতিও হ'ব পাৰে, কিন্তু মোটামুটি ৰাতি গুড নাইট বাই।